এতিয়া বনশ্ৰী আলু পকৰ খুৱাম চেলেঞ্জ লাগছি তাই গোটেইখিনি খাব লাগিব Hello, namaskar, welcome back to my YouTube channel. আৰু আজি এটা বেলেগ ঠাইত আছো আৰু বহুত দিনৰ মূৰত আজি আহিছো শিক্ষা বাছৰ ঘৰত আৰু আজি খানা খাওঁ আমি শিখাবা দিব দিছে আৰু আজি আছে শিখাবা বনশ্ৰী বাও আনিব গৈছে শিখাবা আৰু মনোজ দা আনিব গৈছে আৰু এতিয়া আছো আমি ইয়াতে জয়দীপ দা আছে খানাত বনাই পুৰা মাংস বনাই দি আছে এতিয়া জয়দীপ দা আৰু মনোজ দা আছে মনোজ দাক চিনাকি কৰাই দিম শিখাবা বনশ্ৰী বা আৰু মই এইজন আমি পাঁচজন এই পাঁচজনে আজি খানা খাম ইয়াতে আৰু জয়দীপ দা এনে খানাটো কি হয় এনে খানাটো আমি এনেই আৰু ইউটিউব বুলি কিনে আৰু মগৰি দিছোঁ ইউটিউবৰ কাৰণে গোটেইকেইটা ইউটিউবাৰে সৰু সুৰা ইউটিউবাৰ তো আমাৰ এইখিনিৰে গোটেইকেইটা এনেকৈ আৰু খানা খোৱা নাছিলোঁ নতুন বছৰ বুলি কিনে তো গোটেইকেইটাই আজি লগ হৈ পেলাই এনেকৈ খানাটো খাম আৰু তো চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয় কি নহয় গোটেইখিনি গম পাই থাকিব মাংস কিহৰ মাংস এতিয়া যাই যি ভাল পায় সেয়ে আৰু ভাবিলে হ'ল আৰু চাই থাকক এতিয়া ভিডিঅ'টো আমি দেখুৱাই থাকিম বঢ়িয়া আৰু এতিয়া আহিপালে নিমন্ত্ৰিত অতিথি বনশ্ৰী মহন্ত মানে শিখা বাইত লৈ আনিব গৈছিল ঘৰলৈকে যিহেতু মই ভিডিঅ'টো পুৰা দেৰিকৈ আৰম্ভ কৰিলোঁ আৰু তাৰ বাবে মই আপোনালোকক অকণমান পিছলৈ লৈ আহিলোঁ একদম জুই ধৰাৰ পৰা এনেদৰে জয়দীপ দাই জুই লগাই আছে চৌকাত পুৰা আৰু এতিয়া আপোনালোকে চাওক ইপিনে মানে শিখাবাহঁতৰ মাকে মানে বৰমায়ে লৈ আহিলে চাহ আমালৈ এয়া আৰু ইপিনে আছে জয়দীপ দাই আলু চেলাই আৰু এইটো চাইডে আছে শিখাবাই পূৰা মছলা পাতি এয়া চাওক পূৰা কষ্ট কৰি আছে আৰু আজি খানাৰ মুখ্য মানুহজনে হৈছে জয়দীপ দা আৰু বহুত কষ্ট কৰিছে আৰু এইটো চাই আছে লোকেল ব্ৰইলাৰ চাওক আপোনালোকে লোকেল ব্ৰইলাৰ মানে আমাৰ ইয়াৰে ওচৰৰে হয় তাৰ বাবে লোকেল ব্ৰইলাৰ আৰু চাওক আৰু এতিয়া অকণমান মই ৰান্ধনি হ'বলৈ চেষ্টা কৰিছোঁ কিমান ভিডিঅ'কে কৰি থাকিম হয়তো আৰু আপোনালোকৰো যিমান পাৰি কৰিছে মই মাংস বনোৱা দেখি চাবতে উঠিলে আৰু এইপিনে চাওক মোৰ ভিডিঅ' চাইছে মই ঘৰতে চাব নিদিওঁ মোৰ আগত মানে লাজ লাগে আৰু ইয়াতে চাইছে আৰু ইয়াত এতিয়া আহিলে শিখাবাৰ মাকে মানে বৰমাই অকণমান আমাক হেল্প কৰি দি আছে আৰু এইটো চাইডে দুও মানে মোবাইলত বিজি হৈ আছে আৰু এইটো চাইড ৰ'বকে এতিয়া অকণমান মানে শিকাবাক মই ভ্লগিং কেনেকৈ কৰে মোবাইলেৰে তাকে শিকাই দি আছোঁ মানে মোবাইলটো কেনেকৈ ধৰে আৰু এতিয়া মনোজ দা পুৰা মাংস বনাত বিজি হৈ আছে আৰু লগতে ভিডিঅ' কলত কথা পাতি আছে মমতা বালৈ মানে মমতা বা ভিডিঅ' কল কৰিছে তেওঁ মানে অহাৰ কথা আছিল কিন্তু আহিব নোৱাৰিল বিশেষ অসুবিধাৰ বাবে তাৰ বাবে ভিডিঅ' কলতে খুৱাই দিয়া হ'ল মাংস আৰু এয়া চাওক মাংসৰ কালাৰ মানে এতিয়া আৰু এটা বেলেগ কাৰ্যসূচী চলি আছে আমাৰ মানে মাংস টেষ্টিং আৰু মাংস কেনেকুৱা হৈছে মাংসৰ আঞ্জা তাকে টেষ্ট চলি আছে এতিয়া আৰু পোনপ্ৰথমতে বনশ্ৰী বায়ে লৈছে আৰু চাওক কেনেকুৱাকৈ খাইছে বনশ্ৰী বাই
আৰু এতিয়া মাংস টেষ্টিং কৰিলোঁ ৰ'বগে এইটো চাৰি আৰু ভাজা এখন বনাব লাগে ভাজা আৰু এইটো চাৰি এয়া মাংস হৈছে এনেদৰে কান্দি ৰাখিছোঁ আমি আৰু এতিয়া আলু ভাজা আৰু এতিয়া আমাৰ ভাত মাংস দালি হৈ গ'ল মানে দালি নাই ৰ'বক দালিটো এনেই বেছিকৈ কৈ দিয়া গ'ল আৰু আমি মানে দালি আজি বনোৱা নাই এয়া মাংস ভাজি আৰু ভাত এইখিনিয়ে হ'ব আৰু পাপৰ চাপৰ কিবা কিবি থাকিব আৰু চাওকচোন এইটো এনেদৰে আনি থৈ দিছে এতিয়ালৈ বজোৱা নাই আৰু এতিয়া আমাৰ ফাইনেলি সকলোখিনি আইটেম হৈ গ'ল আৰু আছে পাপৰটো বাকী আছে পাপৰটো পুৰি আছে এতিয়া আৰু পাপৰটো পুৰিলে আমি ভাত খাব পৰা হৈ যাম আৰু এতিয়া বাজিল 9:30 হয়তো ভাত চাত খাওঁতে বাজিব 10টা আপোনালোকে চাই মাংস আলমান আৰু কচোন কিবা মৰমাই কিবা কচোন আলমান আৰু কি কৰছি কাই কি কৰছি শিখাই কি কৰছি একো কৰা নাই ৰিক্সা ৰাইজ ৰিক্সা একো কৰা নাই কি আৰু ক'ব লাগে একো নাই সঁচাটোৱে কয় মিছা নকয় দে আৰু এতিয়া বনশ্ৰী বাই সাজি আছে ভাত আৰু আমি বহি লৈছোঁ আৰু পূৰা সাজু হৈ লৈছোঁ ভাত খোৱা আৰু আপোনালোকেও পিৰা ডাইনিং যি আছে বহি লওক খাই লওক আমাৰ লগতে একেলগে আৰু এতিয়া পূৰা ভাত চাত ৰেডি আহি আছোঁ আপোনালোকেও নাই মাংসটো এতিয়ালৈ আহি পোৱা নাই আৰু মানে দিয়া নাই বনশ্ৰী বাই মাংসটো দিলে খাব পাৰোঁ আৰু আমি আৰু এতিয়া ফাইনেলি আহি গ'ল মাংস খাওক এই খাব আৰু ক'ত পাৰিব চাওক আপোনালোকে চাই থাকক আমি খাই থাকোঁ আৰু এইটো চাইডে খাব ধৰিছে শিখা বা আৰু এইটো চাইডে আছে মনোজ দা আৰু এইটো চাইডে আছে বনশ্ৰী বা আৰু আমি জয়দীপ দা আৰু মই এইটো চাইড বহি লৈছোঁ আৰু এতিয়া আমাৰ হৈ গ'ল খোৱা আপোনালোকৰ কিন্তু হোৱা নাই চোৱা আৰু এয়া এতিয়া মানে শিখাবাহঁতক ফটো তোলাব দিছে মোক আৰু মই ফটো তোলাই আছোঁ এটা মোবাইলেৰে ভিডিঅ' কৰি এটা মোবাইলেৰে ফটো তোলাই আৰু চাই থাকক নেদুতে ফটো জেংকি উঠি দে হ'ব দে দেখছি ৰাইজ দেখছি আৰু এতিয়া এই খাবাৰ কেনেকুৱা লাগিল খানা খাই ভাল লাগিল আজি বহুত পিছত আৰু খানা আয়োজন কৰা হৈছে আমাৰ ঘৰত এনকেটিভিৰ পৰা ওলাই বাকি মই আছো মনোজ দা আছে দেৱ আছে আৰু হা মই বকুল আছে আৰু আপোনালোকে বকুলৰ চেনেলৰবোৰ চাব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব শিখাবাৰো আছে এটা হয় আৰু মোৰো এটা চেনেল আছে সৰু সুৰা আপোনালোকে যদি ইচ্ছা কৰে চাব পাৰে নামটো আছে শিখা ঠাকুৰীয়া আছাম আপোনালোকে এবাৰ সাৰ্চ কৰি চাব পাৰে আৰু বনশ্ৰী বা কোৱা কিবা এটা কেনেকুৱা লাগিল খাই ভাল লাগিল আৰু মজা মোকো যে এটা পাৰ্ট বনাইছে এই খানা ভাল লাগিছে আৰু বনশ্ৰী বাৰো এটা চেনেল আছে নতুন দিছোঁ নষ্ট বুলি আশা আপোনালোকে চাব আৰু মৰম দিব আৰু বকুলৰ চেনেলটোকো মৰম দিব আৰু এতিয়া মনোজ দাৰ কেনেকুৱা লাগিল খানা খাই খানা খাই বহুত কেইদিনৰ মানে বহুত লগ পালোঁ আৰু মই ফাৰ্ষ্ট লগ পালোঁ লগ পাইছোঁ মই পাহৰিছা ক'ত এই জয় এক লগ পোৱা নাই মই লগ পাইছোঁ কথা পাতিছোঁ মোৰ মনত নাই চন্দন আৰু উৎপল আছিল উৎপলকতো মই চিনি পাওঁৱেই বকুলক মই কিয় লগ নাপাওঁ নাই পাতো লগ পাইছোঁ মোৰ মনত আছে কেতিয়া লগ পাইছোঁ মোৰ মনত নাই কিন্তু জয়দেৱ তাই ছুটিত নাই কিবা একদিন আহিছিলা অলপ টাইমৰ কাৰণে তো আমি যাওঁ আৰু বাই বাই হয় শিক্ষাৰ দাম এতিয়া 22 নাই ৰ'ব 2800 বকুল কেনে লাগিল একদম মজা আৰু আমাৰ টিমটোত বনশ্ৰী আৰু বকুল নতুনকৈ আহিছে আমাৰ টিমত তো আমাৰ টিমত আহি কেনেকুৱা লাগিল
ভালে লাগিছে বকুলে এনে আগতেও লগ পাইছে আমাৰ লগত মানে আমাৰ টিমৰ লগত কাম কৰিছে শ্বৰ্ট ফিল্ম কৰিছোঁ আমি একেলগে তো ভালে লাগিল ভালে লাগিছে বাকী আৰু লগ পাবা আছে আমাৰ টিমৰ মানুহ বাকী বকুল এতিয়া বকুল আৰু মই এতিয়া আমাৰ ঘৰলৈকে যাই আছোঁ বকুলে আমাৰ লগত আমাৰ তাত থাকিব য়েছ আমাৰ তাত থাকিব তো বকুল আৰু মই বঢ়িয়াকৈ থাকি দিম আজি আমাৰ ঘৰত তো এতিয়া ব'লক আৰু আমাৰ ঘৰত আৰু এতিয়া জয়দীপ দাই মানে মোৰ কেনেকুৱা লাগিল তাকে সুধিলে আৰু এতিয়া মই জয়দীপ দাক এতিয়ালৈ সোধা নাছিলোঁ আৰু এতিয়া বাহিৰত ওলাই জয়দীপ দাৰ মানে মন্তব্য জানিলোঁ কেনেকুৱা লাগিল খানা হয় একদম মজা 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 আৰু কি ক'ম আৰু একো নাই আৰু ক'ব লগা কাৰণ আপোনালোকে ভিডিঅ'টো চাই আছিল আৰম্ভণিৰে শেষলৈ কিন্তু অন্তিম পৰ বাকী আমি ঘৰত যাব ওলছোঁ বাকী এতিয়া আমি ফটো দিম উঠি কিনে ওলাইছোঁ এতিয়া মটন লৈছে দিয়া বাই 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 ওলালোঁ ইয়াৰ পৰা খানা চানা খোৱা হৈ গ'ল আমাৰ আৰু আমি চাইকেল লৈ আহিছিলোঁ সেয়া চলাই লওঁ খানা চানা খাই উঠিলোঁ আৰু এতিয়া আমি যাওঁ সেয়া সেইটোৱে শিখাহঁতৰ ঘৰটো আছিল শিখা বাহঁতৰ ঘৰতে খালোঁ শিখা বা বাই 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 লগ পাম আৰু এতিয়া সকলোকে বাই বাই দিলোঁ লগতে আপোনালোককো আৰু আজি ভিডিঅ'টো যদি ভাল পালে আপোনালোকে চাই তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বাই বাই